Hey guys, welcome back to my channel. আৰু এতিয়া মই যাব ওলাইছো বজাৰলৈ মানে বজাৰলৈ যাব ওলাইছো মা মানে অলপ বজাৰ আছে ঘৰৰ শাক পাতৰ বজাৰ আছে মোৰো মানে অকনমান ট্ৰেডিং কৰিব আছে এইবিলাকৰ কাৰণে ময়ো মাৰ লগত মানে বজাৰলৈ ওলাইছো তো এতিয়া যাওঁ আৰু বজাৰলৈ ললো চোৱা কয়ফালে একদম বগা উঠিছা তুমি আৰু এইফালে মানে আমি মাক যে দুইজনী বজাৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছো মায়ে একদম মানে হাতত বেগ লৈ লৈছে যি পাব মানে সবজি একেবাৰে উঠাই আনিম বুলি ভাবিছে এই ফিল্ডখনত এতিয়াও মানে পানী শুকুৱাই নাই বৰষুণ দি আছিল সেইকেইদিন আগৰ কেইদিন হেতু কাৰণে শুকাবলৈ টাইম লাগিব তো এয়া হৈছে ৰাস্তা কাষত থকা ফিল্ডখন আৰু এই দোকানখনত মানে আমাৰ মা দুজমান কাপোৰ আছিল আনিবলগীয়া তো সেইখিনি লগতে মায়ে একেবাৰে লৈ আনিলে আজি মই নাথাৰ আকৌ পাছফালে লাইট গৈছো আকৌ পাছফালে গাড়ী আহিছে কিছু লাইট তো এতিয়া আমি আহিলো বজাৰৰ পৰা আহি ঘৰ পালোহি দুইজনী চামা তোমাৰ পিঠিটোহে ওলাছে আৰু পাছফালে ভাইটি আহি আছে সি চাগে অটত আহিলে আমি খোজকাঢ়ি আহি গলো আৰু মানে গধূলি হোৱাৰ লগে লগে কিবা এটা খাবলৈ মন যায় মই যেতিয়া বজাৰলৈ গৈছিলোঁ মাৰ লগত তেতিয়া আহোঁতে লৈ আনিছিলোঁ এতিয়া আমি গোটেইকেইটাই মিলি এতিয়া ফাৰ্ষ্টতে খাই লওঁ সো গাইজ মই আপোনালোকক মানে এতিয়া এটা বস্তু দেখাম তো আপোনালোকে সেই বস্তুটো চিনি পাইছেনে নাই মোক প্লিজ কমেণ্ট কৰি জনাবচোন আৰু এইটো বস্তু মই বহুত দিনৰ পাছত বহুত দিন নহৈছিল বহুত বছৰৰ পাছত মানে এইটো বস্তু পাইছোঁ বা খাবলৈ এইটো বস্তু কি হয় আপোনালোকে চিনি পাইছেনে বাৰু এইটো বস্তু যেতিয়া আমি গাঁৱত আছিলোঁ তেতিয়া মানে বহুত খাইছিলোঁ এইটো বস্তু এইটো এটা ফল হয় একো এনে নাই কৰা আগত আমি গাঁৱত খাইছিলোঁ না পাহৰিলি আজি পাপাই আনিছে গাঁৱৰ পৰা তো দেখুৱাই দিছোঁ এইখিনি কি খেল লগাইছে একেবাৰে নষ্ট নকৰিবি একেবাৰে নষ্ট নকৰিবি অ লাগি ধৰিলে নো চা এইটো কোনটো এইটো কি খেলিছে আৰু এইফালে মই দুটা বিলাহী পিচি লৈছোঁ নৰসিংহ দি মানে মাছ বনাম প্ৰথমবাৰৰ কাৰণে আৰু নৰসিংহখিনি এইখিনি মই পিচি ল'লোঁ পিচি লৈ এতিয়া মই ইয়াতে ৰাখি দিছোঁ এতিয়া কি কৰিম মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি থৈ ল'ম হাফ ফ্ৰাই কৰি থৈ ল'ম তাৰপিছতহে মই এইখিনি বস্তু দি দিম আৰু মানে য'ত মই মাছখিনি ভাজিছিলোঁ সেইখন কেৰাহীতে পিঁয়াজখিনি প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ লগতে 3টামান জলকীয়া দি দিছোঁ তাৰপিছত য'ত মানে মই পিচি ৰাখিছিলোঁ নৰসিংহখিনি সেইখিনি অকণমান টাইমৰ কাৰণে মই ভাজি ল'ম নহ'লেতো অকণমান গোন্ধ থাকি যায় সেইটো কাৰণে অলপ দেৰি মানে ভালকৈ গোন্ধটো যোৱালৈকে ভাজি ল'ম তাৰপাছত অলপমান পানী দি দিম তাৰপিছত যোনখিনি বস্তু মই মানে মাছখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ হাফ সেইখিনি মানে মই দি দিম আৰু এতিয়া মাছখিনি মানে এতিয়া উতলি আছে তো আপোনালোকে চাব পাৰে ইমান ধুনীয়া এটা কালাৰ হৈ গ'ল মই এতিয়া অকণমান লৰাই দিছোঁ হেতাখন লৈ মেলি মোৰ মাছখিনি বনাই হৈ গ'ল তো এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ তো আপোনালোকে চাব পাৰে ইমান এটা ধুনীয়া কালাৰ আহিছে তো ইয়াত মানে কালাৰটো বেলেগ লাগিছে অথনি যেতিয়া মই সিজাই আছিলোঁ তেতিয়াও কালাৰটো বেলেগ আহিছিলে আৰু খাবলৈ বহুতে টেষ্টি হৈছিলে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এনেকৈ